পৰীক্ষা আহিলে পঢ়িবলৈ সকলোৰে মন যায়, কিন্তু আৰম্ভণি ক'ৰ পৰা কৰোঁ, ক'ৰ পৰা কেনেকৈ প্ৰিপাৰেশ্যন কৰোঁ, এই কথাটোৱে বহুতৰে মূৰৰ কামোৰণি হৈ যায়। গতিকে এতিয়া যিহেতু এক্সামৰ বতৰ আহিছে, তোমালোকে ক'ৰ পৰা কিদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰিবা তাৰ বিষয়ে আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাবা আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। কিন্তু তাৰ আগত যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কি পঢ়িবা সেইটো নজনাকৈ যদি তুমি পঢ়িবলৈ বহা তেতিয়াহ'লে তুমি সদায় লষ্ট ফিল কৰিবা। আৰম্ভণি ক'ৰ পৰা কৰোঁ সেইটো ভাবিয়ে দিনবোৰ পাৰ হ'ব, কিন্তু আৰম্ভণি কৰিব নোৱাৰিবা। এতিয়া তোমাৰ প্ৰথম কাম হ'ব চিলেবাছখন চকুৰ আগত লোৱা। উইদাউট চিলেবাছ তুমি পঢ়িবলৈ কোনো ডিৰেকশ্যন নাপাবা। প্ৰথমে তুমি চিলেবাছখনৰ পৰা গুৰুত্বপূৰ্ণ চেপ্টাৰবোৰ বাছি উলিওৱা। তাৰ লগে লগে তোমাৰ বাবে সহজ আৰু তোমাৰ বাবে টান চেপ্টাৰবোৰ পৃথক কৰি উলিয়াই লোৱা। আৰু এয়াই হ'ব তোমাৰ প্ৰিপাৰেশ্যনৰ আৰম্ভণি। ইয়াৰ পিছতে তুমি এটা ৰিয়েলিষ্টিক ষ্টাডি প্লেন প্ৰিপেয়াৰ কৰি লোৱা। এই প্লেনটো বনাওঁতে তুমি উইকলি প্লেন বনাবা, অৰ্থাৎ এটা উইকত তুমি কিমানটা চেপ্টাৰ কভাৰ কৰিবা সেইটো আগতেই ঠিক কৰি লোৱা। এইটো কৰিবলৈ যাওঁতে দুটা যদি তুমি টান পোৱা চেপ্টাৰ ইনক্লুড কৰিছা, দুটা মিডিয়াম চেপ্টাৰ আৰু দুটা তোমাৰ বাবে ইজি চেপ্টাৰ ইনক্লুড কৰি ল'বা। তাৰ লগে লগে সপ্তাহটোত ৰিভিজন কৰাৰ বাবে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবৰ বাবেও সময় উলিয়াই থৈ দিবা। ইয়াৰ পিছতে তোমাৰ কাম হ'ব ৰিচোৰ্চেছবোৰ গেডাৰ কৰি লোৱা, অৰ্থাৎ ক'ৰ পৰা তুমি পঢ়িবা। সেয়া টেক্সট বুক হ'ব পাৰে, তোমাৰ ক্লাছ নোটছ হ'ব পাৰে, লগতে চেম্পল কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিকোনো হ'ব পাৰে। এই সকলোবোৰ গোটাই লোৱা। ইয়াৰ পিছত তুমি পঢ়া আৰম্ভ কৰিব পৰা। সদায় মনত ৰাখিবা, যেতিয়া পঢ়া আৰম্ভ কৰিবা তোমাৰ বাবে ইজি চেপ্টাৰৰ পৰা আৰম্ভণি কৰিবা, তেতিয়া পঢ়াত ইণ্টাৰেষ্ট বহিব। পঢ়া আৰম্ভণি কৰোঁতে ডেইলি বেচিছত তুমি 40 মিনিট যদি পঢ়িছা, 5 পৰা 10 মিনিট আকৌ ব্ৰেক ল'বা। এনেকৈ তুমি 3-4 টাইম ৰিপিট কৰিবা, অৰ্থাৎ 40 মিনিট পঢ়িছা, আকৌ 5 মিনিট ব্ৰেক, আকৌ 40 মিনিট পঢ়িছা, আকৌ 5 মিনিট ব্ৰেক। এনেকৈ পঢ়িলে তোমাৰ কনচেনট্ৰেশ্যনটো বহু সময়লৈ বৰ্তি থাকিব। ইয়াৰ লগে লগে পঢ়ি যাওঁতে তোমাৰ সুবিধা হোৱাকৈ শ্বৰ্ট নোটছ কিছুমান প্ৰিপেয়াৰ কৰি যাবা। তাৰ লগে লগে টেক্সট বুকত হাইলাইট কৰিবলৈ নাপাহৰিবা, নহ'লে পঢ়াখিনি আকৌ পঢ়িবলগীয়া দৰকাৰ হৈ যাব পাৰে। কিছু পঢ়া হোৱাৰ পিছত তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ কৰিবলৈ লোৱা। তাৰ পৰা গম পাবা কুৱেশ্যনবোৰ কেনেকুৱাকৈ আহে, কেনেকৈ লিখিব লাগে, টাইম মেনেজমেণ্ট কেনেকৈ কৰিব লাগে। এতিয়া যিমানে পঢ়ি যাবা তাৰ লগে লগে ৰিভাইজ কৰি যাবলৈ কিন্তু নাপাহৰিবা। এইটো মষ্ট ইম্পৰ্টেণ্ট কথা। ৰিভাইজ কৰোঁতে সদায় এটা ৰুল ফ'ল' কৰিবা। প্ৰথমে 24 ঘণ্টাৰ পিছত ৰিভাইজ কৰিবা, তাৰপিছত 7 দিন পিছত আৰু তাৰপিছত এক্সামৰ আগদিনা। এনেকুৱা কৰিলে পঢ়াখিনি তোমাৰ পাৰ্মানেণ্টলি মনত ৰৈ যায়। লাষ্ট এটা কথা কওঁ, পাৰফেক্ট হ'ব নালাগে, বাট কনচিষ্টেণ্ট থাকিবা। অৰ্থাৎ যিদিনাৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিছা সেইদিনাৰ পৰা পৰীক্ষাৰ আগদিনলৈ একদমেই ব্ৰেক নিদিয়াকৈ তুমি পঢ়ি যোৱা। তেতিয়াহ'লে সময়ত তোমাৰ চিলেবাছ কমপ্লিট হ'ব, তোমাৰ পঢ়াও হ'ব। এতিয়া কোনোবাই যদি কিদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰোঁ বুলি ৰৈ আছিলা, মই কোৱা ধৰণে আগবাঢ়া, তোমাৰো প্ৰিপাৰেশ্যন আৰম্ভও হ'ব, লগতে এক্সামৰ আগলৈ সকলোবোৰ পঢ়াও হ'ব। অল দ্য বেষ্ট।